ভিডিঅ'তে কাই বান্ধিব হে গাইজ স্বাগতম জনাইছোঁ পংকজৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে পংকজ ব্লগ। আজি হ'ল স্কুলত কিবা এটা আছে তাকে পাছত কৈ আছোঁ, আগতে মুখখন ধুই লওঁ। গাইজ একেবাৰে গাঁৱটোও ধুই লওঁ। গাইজ আজি হ'ল আমাৰ স্কুলত ফেচাৰ্ছ আছে, নৱাগত আদৰণি সভা। তাতে আমাক আজি ফাৰ্ষ্ট ইয়াৰৰ মাহক আদৰিব, সেইকাৰণে আজি যাব লাগিব। আপোনালোককো দেখাম বুলি ভাবিলোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মোৰ কাপোৰ চাপোৰ পিন্ধা হ'ল, ভাত চাত খালোঁ। এইবাৰ মই স্কুললৈ যাব লাগে। এইখন শান্তিখন অ' মা গেলোঁ মাক মাত দিবলৈ এনেকৈ আহিলোঁ। মই বসন্তীখন লৈ লগ এটা আহি আছে, এই লগটো আহি পাল আমি এইবাৰ যাব লাগে। এনেকৈ আহি আমাৰ স্কুল আহি পালোঁ, কামৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। এনেকৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। এই আমাৰ ভিতৰৰ পৰিৱেশ। এইফালে নৱাগত আদৰণি সভা বুলি লিখা আছে, এইফালে ৰেডি হৈছে চব। আমি এনে পাছৰ পিনে বহি আছোঁ। এটা লগ আমাৰ এনেকৈ আৰম্ভ হ'ল। প্ৰথমতে ছোৱালী কেইজনীয়ে গান গাই আছে। নুমাও নাই সেই কি হ'ল আগৰ ছাত্ৰ ছাত্ৰী আছিল যদিও আকৌ নতুনকৈ তোমাৰ পৰিচয়টো দিয়া। কেনেকৈ কাপোৰ এইটো টাইম কালা পৰিছে তাত সুন্দৰভাৱে দেখুৱাই আমাক নহয় ষ্টুডেণ্টবিলাকক। ঠিক আছে, তুমিতো গ্ৰাফিক ডিজাইনৰ মানুহ হয়, তেতিয়াহ'লে বিশেষ একো নিদিওঁ। এটা কাম কৰা, এটা গানৰ দুটা কলি গাই শুনি লোৱা, নাচি নাচি যোৱা। তেতিয়াহ'লে আমাৰ নাচি নাচি আহি পৰিছে। গাইজ এইটো হ'ল মই, এইবাৰ মোৰ কালা পৰিছে। ছাৰখন জানে না মই নাম গাওঁ বুলি, সেইকাৰণে মোক নামৰ গীত গাব দিছে। ববিতা দাস
গাইছ লকমহাই জোৰ কৰি মোক নাচিবও দিলে মিষ্টি নাই ইয়াৰ আজি বোলে আমাৰ স্কুলত কি আছিল তই ইফালে গাইছ আপোনালোকেতো চালে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এইটো হ'ল ভণ্টি ইফালে হ'ল এইটো দোষ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ বাই লগ পাম নেক্সট ভিডিঅ'ত